তেখেতলোকে কৈছিলে যে পেট্ৰল ৩৫ টকা, ডিজেল ৩০ টকাত দিয়া হ'ব, বিদেশৰ পৰা ক'লা ধন আহিব আৰু প্ৰত্যেকৰ একাউণ্টত ১৫ লাখকৈ টকা ক'লা ধন সকলোৱে পাবলৈ সক্ষম হ'ব বুলি তেখেতলোকে ব্যাপক প্ৰচাৰ চলাইছে। আৰু এই ভাৰতবৰ্ষৰ যিবিলাক পুঁজিপতি, ভাৰতবৰ্ষত চৰকাৰ কৰিবলৈ হ'লে এই আমাৰ যিসকল পুঁজিপতি আছে, পুঁজিপতিসকলে যদি ইচ্ছা কৰে যে এইবাৰ এই দলক চৰকাৰ বনোৱাব লাগিব, তেতিয়াহ'লে তেখেতলোকে সেই দলক চৰকাৰ বনোৱাবলৈ সক্ষম হয়। তেখেতলোকৰ যি ক'লা ধনৰ শক্তি ক'লা ধন ইনভেষ্টমেণ্ট কৰে তেখেতলোকৰ প্ৰিণ্ট মিডিয়া আছে, তেখেতলোকৰ টিভি চেনেলসমূহ আছে, তেখেতলোকৰ ধৰি লওক ইণ্টাৰনেটৰ পৰা আদি কৰি যিবিলাক তেখেতলোকৰ সম্পূৰ্ণ পুঁজিপতিৰ হাতত থকাৰ কাৰণে পুঁজিপতিসকলৰ স্বাৰ্থত যিখন চৰকাৰে কাম কৰে, জনগণৰ স্বাৰ্থৰ বিপৰীতে গৈ জনসাধাৰণক কেৱল ধৰি লওক যেনে তেনে জীয়াই থাকি তেখেতলোকে যাতে ভোটটো দি থাকিব পাৰে, সেই তেনেকুৱা এটা আদৰ্শ লৈ পুঁজিপতিসকলৰ স্বাৰ্থত পুঁজিপতিসকলক যিবিলাক চৰকাৰে আমাৰ দেশৰ যিবিলাক ৰেল, বিজুলী, কয়লা, আমাৰ এয়াৰ ডিফেন্স, আপোনাৰ প্ৰতিৰক্ষা বিভাগ, সকলো বিভাগৰ যিবিলাক আমাৰ উদ্যোগ আছে, এই উদ্যোগসমূহ বিক্ৰী কৰি দিয়া যিবিলাক দল, যিবোৰ চৰকাৰ, সেই চৰকাৰবিলাকক এই পুঁজিপতিসকলে ইলেকশ্যনত জিকুৱাই তেখেতলোকে সেই তাৰ 5 বছৰত এই টকাসমূহ 100 গুণলৈকে তেখেতলোকে বৃদ্ধি কৰে। যি সময়ত আমাৰ এই ভাৰতবৰ্ষত কৰোণা মহামাৰী হৈ গ'ল, এই মহামাৰীৰ ফলত আজি আমাৰ ৰাইজৰ আৰ্থিক অৱস্থা পানীত হাঁহ নচৰা অৱস্থা হৈছে। আমাৰ যিসকল এতিয়া সাধাৰণ জনগণ, বিশেষকৈ আমাৰ শ্ৰমজীৱী জনগণ, তেখেতলোকৰ ল'ৰা ছোৱালী পঢ়ুৱাবলৈ, স্কুল কলেজত ফিজ দিবলৈ, কাপোৰ কানি ইউনিফৰ্ম দিবলৈ আজি অৱস্থা বেয়া হৈ পৰিছে। এটা চিলিণ্ডাৰ যদি আমি ক্ৰয় কৰিবলৈ যাওঁ, 1100 টকা এটা চিলিণ্ডাৰ মূল্য হোৱাৰ ফলত আজি চৌকা জ্বলাবলৈ জটিল হৈ পৰিছে। চৰকাৰে যিসকল ৰেচন কাৰ্ড আছে, এই কিছুমান ধৰি লওক আগৰ চৰকাৰ দিনত যি খাদ্য সুৰক্ষা আইন, ফুড ছিকিউৰিটি আইন পাছ হৈছিলে, সেই আইনৰ যোগেদি চাউলটো ফ্ৰী কৰিছে হয়, কিন্তু আগৰ চৰকাৰৰ দিনত এই 2 টকাকৈ দি আছিল। কিন্তু এতিয়া চৰকাৰে সেই 2 টকাৰ জেগাত সম্পূৰ্ণ ফ্ৰীকৈ দিছে যদিও সেই চাউলকেইটাৰ বিনিময়ত কিন্তু আজি আমি দালি খাব নোৱাৰোঁ, মিঠাতেল খাব নোৱাৰোঁ। আপুনি যদি মাছ মাংসৰ কথা কয়, কাপোৰ, সূতা, চেণ্ডেল, এনেকুৱা কি বস্তু নাই যিটো বস্তু সাধাৰণ মানুহে এতিয়া সহজতে কিনিবলৈ সাধ্য নাই। আৰু বহু দুখীয়া মানুহ এতিয়া আৰু জীয়াই থকাৰ পথ ৰুদ্ধ হৈ পৰাৰ দৰে হৈছে। বজাৰত একো বস্তু কিনিব যাব নোৱাৰে। আৰু বাইক এখন লৈ, গাড়ীখন লৈ যিসকল মধ্যবিত্ত বা যিসকল আমাৰ কিছু তেখেতসকলেও আজি ক'ৰবাত যাওঁ বুলি ক'লে যাব নোৱাৰে। বাছৰ ভাড়া, গাড়ীৰ ভাড়া বৃদ্ধি হৈছে, ডিজেল পেট্ৰলৰ দাম বৃদ্ধি হৈছে। সামান্য কিছু কমাইছে যদিও পেট্ৰল ধৰি লওক 100 টকা, 120 টকালৈকে হৈছিলে, এতিয়া 7-8 টকামান কমাইছে যদিও এইটো কমোৱা বুলি জাষ্ট ক'ব নোৱাৰি। যদি আমাৰ 2014 চনত যদি 62 টকা আছিলে, 60 টকা আছিলে পেট্ৰলৰ, এতিয়া যদি 70 টকালৈ যদি হ্ৰাস কৰিলেহেঁতেন, তেতিয়াহ'লে গোটেই বজাৰত মাৰ্কেটত প্ৰভাৱ পৰিলেহেঁতেন, তেতিয়া বস্তুবিলাক অলপ কম হ'লহেঁতেন আৰু জনগণে তেতিয়া বজাৰ সমাৰ কৰিব পাৰিলেহেঁতেন, জীয়াই থকাত কিছু হ'লহেঁতেন। এতিয়া আমাৰ জনগণে দৰিদ্ৰ সীমাৰেখাৰ তলৰ বহু মানুহৰ কাম ধান্দা, গৃহ নিৰ্মাণকে ধৰি বহু কাম স্তব্ধ হৈ পৰিছে। আৰু আমি ৰাজনৈতিক দৃশ্যপটত যদি চাওঁ, আমাৰ বিজেপি চৰকাৰে যি আইন আনিলে আমাৰ উত্তৰ পূৰ্বাঞ্চলত, বিশেষকৈ অসমত, যে চুবুৰীয়া দেশসমূহৰ পৰা যিসকল আমাৰ চুবুৰীয়া দেশৰ, বিশেষকৈ বাংলাদেশৰ যি বাংলাভাষী যি প্ৰব্ৰজনকাৰী, তেখেতসকলক এই জৰিয়তে কেৱল মাত্ৰ হিন্দু ধৰ্মৰ নামত অসমত লাখে লাখে বাংলাদেশী অনাৰ যি এখন আইন, আইন বলবৎ কৰিলে। এই বিৰুদ্ধে যেনেকৈ চুনামীৰ দৰে যি আন্দোলন হৈছিলে, ঐতিহাসিক আন্দোলন হৈছিলে, কিন্তু এই আন্দোলনৰ পাছতো কিন্তু বিজেপিয়ে আকৌ পুনৰ ক্ষমতা দখল কৰিবলৈ সক্ষম হ'ল। জনসাধাৰণক আকৌ পুনৰ প্ৰলোভিত কৰি বিজেপি চৰকাৰে পুনৰ জিকিবলৈ সক্ষম হ'ল। আৰু যাৰ ফলত অসমত অসমীয়া মানুহৰ যে স্বাভিমান,
অসমৰ মানুহৰ যে চেণ্টিমেণ্টটো আচলতে বুমেৰাঙত পৰিণত হ'ল, এই নিৰ্বাচনে কিন্তু প্ৰমাণ কৰিলে। এতিয়া আমি ভাৰতবৰ্ষৰ আমাৰ কিছুমান ৰাজ্যত দেখিছোঁ, যেনেকৈ এই আমাৰ কেজৰিৱালৰ নেতৃত্বত আম আদমি পাৰ্টীৰ নেতৃত্বত আমাৰ দিল্লীত খুব ধুনীয়াকৈ চৰকাৰ চলি আছে। আৰু তেখেতলোকৰ নেতৃত্বত যি আমাৰ চৰকাৰী শিক্ষা ব্যৱস্থাত তেখেতলোকৰ বাজেটত যি বাজেট তেখেতলোকে বৃদ্ধি কৰিছে। আৰু স্কুল কলেজৰ যিবিলাক আন্তঃগাঁথনি, স্কুল কলেজ, বাথৰুম, তেখেতলোকৰ ফুলনি গাৰ্ডেনৰ এইবিলাক সম্পূৰ্ণ বিল্ডিংবিলাক অত্যাধুনিক কৰিছে। আৰু আনকি প্ৰাইভেট বিদ্যালয়তকৈও, প্ৰাইভেট স্কুলতকৈও তেখেতলোকে সুব্যৱস্থা কৰিছে। বহু স্কুলত, প্ৰায় স্কুলত এয়াৰ কণ্ডিশ্যনৰ ব্যৱস্থা তেখেতলোকে কৰা আমি ভিডিঅ' যোগে ইতিমধ্যে তথ্যবোৰ পাইছোঁ, দেখিছোঁ। আৰু ই এক ভাৰতবৰ্ষৰ ৰাজ্যবিলাকৰ ভিতৰত, ৰাজ্যসমূহৰ চৰকাৰবিলাকৰ ক্ষেত্ৰত দিল্লী কেজৰিৱালৰ নেতৃত্বত এক সফল শিক্ষা ব্যৱস্থাকে ধৰি আৰু বিভিন্ন ধৰণৰ কম মূল্যত বহুত বিনামূলীয়া ব্যৱস্থা দিছে তেখেতলোক। পানী, দিল্লীৰ দৰে ৰাজধানীত যি খোৱা পানীৰ অভাৱ, তেখেতলোকে বিনামূলীয়া যোগান দিছে। তেখেতলোকে ইলেক্ট্ৰিচিটি বিনামূলীয়া দিব পাৰিছে। তাৰ পাছতো তেখেতলোকৰ বাজেট লাভজনক অৱস্থাতে আছে, তেখেতলোকৰ ঘাটি বাজেটলৈ যোৱা নাই। সেয়েহে এতিয়া এই কেজৰিৱালৰ নেতৃত্বত যি সুশাসন, এই সুশাসনৰ ফল আজি পঞ্জাৱৰ আমাৰ জনসাধাৰণে পুনৰ আম আদমি পাৰ্টীক তাত জিকাইছে। আৰু গুজৰাটতো এতিয়া আম আদমি পাৰ্টী সম্পূৰ্ণ সদস্যভুক্তি চলি আছে। অসমতো আমি দেখি পাইছোঁ। মই এটা কথা উল্লেখ কৰি দিওঁ যে মই ধৰি লওক এতিয়ালৈকে আমি কোনো ৰাজনৈতিক দলৰ হৈ কৰা নাই, আমি ট্ৰেড ইউনিয়ন কৰি আছোঁ যদিও, কিন্তু ভাৰতবৰ্ষত আমি যিবোৰ ৰাজনৈতিক দল দেখিছোঁ তাৰ ভিতৰত এতিয়া কেজৰিৱালে ধৰি লওক এক ভাল পাৰফৰ্মেঞ্চ দি আছে, ভাল কাম কৰি আছে। আৰু শেহতীয়াকৈ পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱান মানতে, তেখেতৰ এজন মিনিষ্টাৰে 1% ঠিকাদাৰৰ পৰা 1% কমিশ্যন বিচৰাৰ অভিযোগত তেখেতক লগে লগে তেখেতৰ মন্ত্ৰীসভাৰ পৰা বৰ্খাস্ত কৰাৰ লগে লগে তেখেতক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে। ই এক ভাৰতবৰ্ষৰ চৰকাৰসমূহৰ ভিতৰত, দলসমূহৰ ভিতৰত এক ঐতিহাসিক ঘটনা। আৰু দুৰ্নীতিৰ ক্ষেত্ৰত যি শূন্য সহনশীলতা দেখুৱাইছে আম আদমি পাৰ্টী, ই ভাৰতৰ আমাৰ বিশেষকৈ শ্ৰমজীৱী জনগণৰ কাৰণে এক আশাৰ বতৰা। আৰু এনেধৰণৰ চৰকাৰৰ এতিয়া প্ৰয়োজন। কিন্তু কংগ্ৰেছ আৰু বিজেপি দলৰ এই যি দুটা ৰাজনৈতিক দল আছে, বৃহৎ দল আছে, এই দলবিলাকৰ আমি দুৰ্নীতিৰ ক্ষেত্ৰত দেখিবলৈ পাইছোঁ যে আমাৰ কৰ্ণাটকা, অসমেই হওক, বিভিন্ন ৰাজ্যত যিবিলাক কংগ্ৰেছৰ অতি দুৰ্নীতিপৰায়ণ মানুহ আছিলে, সেই দুৰ্নীতিপৰায়ণ ব্যক্তিসকলক, যিসকলৰ ওপৰত হাজাৰ কোটি টকাৰ অভিযোগ আছিলে, এই ডাঙৰ অভিযুক্তসকলক কিন্তু বিজেপি দলত নি তেখেতলোকক মুখ্যমন্ত্ৰীত্বৰ পদবী, বিভিন্ন সাংসদ, MLA তেখেতলোকক টিকট দি তেখেতলোকে ক্ষমতাৰ গাদীত বহি থকা আমি দেখিছোঁ। এই দুটা দলৰ বিকল্প হিচাপে এতিয়া ভাৰতবৰ্ষত যি এক উদাহৰণ সৃষ্টি কৰিছে আমাৰ কেজৰিৱালৰ নেতৃত্বত যি আপে যি উদাহৰণ দাঙি ধৰিলে পঞ্জাৱত, এই গতি যদি ধাৰাবাহিকভাৱে চলিত হৈ থাকে আৰু অহা নিৰ্বাচনবিলাকত ভাৰতবৰ্ষৰ ৰাজ্যবিলাকত যদি আপৰ নেতৃত্বত আম আদমি পাৰ্টী যদি জয়ী হৈ আহে, তেতিয়াহ'লে এই দুৰ্নীতিমুক্ত যদি হয়, প্ৰকৃতপক্ষে যদি দুৰ্নীতিমুক্ত চৰকাৰ গঠন হৈ গৈ থাকে, তেতিয়াহ'লে ভাৰতবৰ্ষ যদি এটা সময়ত কংগ্ৰেছ বিজেপিৰ বিকল্প এক চৰকাৰ আহে, তেতিয়াহ'লে দেশৰ আমাৰ প্ৰগতি হ'ব। আৰু আমাৰ যিবিলাক আমাৰ ৰাজহুৱা খণ্ডৰ সম্পত্তি, ৰেল, বিজুলী, আমাৰ তৈলক্ষেত্ৰসমূহ, আমাৰ যিবিলাক ৰাষ্ট্ৰীয় সম্পদ আছে, এই সম্পদসমূহ যদি আমাৰ চৰকাৰৰ নেতৃত্বত থাকে, চৰকাৰী খণ্ডত থাকে, তেতিয়াহ'লে ই সুৰক্ষিত হৈ থাকিব। আৰু দুৰ্নীতিমুক্ত হ'লে আমি কম পইচাত, কম মূল্যত আমি বিভিন্ন সেৱাসমূহ ল'ব পাৰিম। কম মূল্য, যেনেকৈ আমি ৰেলৰ ভাড়া কিছু এতিয়া কম হৈ আছে, কিন্তু ইয়াকো প্ৰাইভেটাইজেশ্যন কৰিবলৈ যি চেষ্টা কৰি আছে, এই প্ৰক্ৰিয়াসমূহ এই অহা বিকল্প চৰকাৰে এইটো বন্ধ কৰিব আৰু সুস্থ এক ৰাজনৈতিক বাতাবৰণ সৃষ্টি হ'ব বুলি আমি যিসকল আছোঁ, যিসকলে দেশৰ ৰাজনৈতিক পৰিস্থিতিৰ ওপৰত মনোযোগ দি যিসকলে ধ্যান ৰাখিছে, তেখেতলোকে আশা কৰিব পাৰি। আপোনালোকেও এই বিষয়ত কিছু ধ্যান দিব
যে অহা দিনবিলাকত ভাৰতবৰ্ষত কি হ'বলৈ গৈ আছে। আৰু যিসকল ধৰি লওক আমাৰ শাসকীয় দল হওক, বিভিন্ন দলে এই নিৰ্বাচনৰ সময়ত, নিৰ্বাচনৰ আগে আগে বিভিন্ন আঁচনি ঘোষণা কৰি নিৰ্বাচনৰ সময়ত শেষ নিশা মদৰ বটলকে ধৰি নগদ পইচা যিসকলে বিতৰণ কৰে, তেখেতলোকক আমাৰ জনসাধাৰণে সকলো সুবিধা লৈ তেখেতলোকে যি বিতৰণ দিয়ে সেই গ্ৰহণ কৰি যেনেকৈ সেই ৰাজনৈতিক দলবিলাকে আমাক ঠকি আহিছে, শোষণ কৰি আহিছে, তেখেতলোককো সেই নিৰ্বাচনৰ আগত আঁচনিবিলাক গ্ৰহণ কৰি তেখেতলোকৰ যিবিলাক ধৰি লওক বিভিন্ন ক'লা ধন চেতিয়াই কিবা কৰে, সেইবিলাক গ্ৰহণ কৰি তেখেতলোককো ঠগিব লাগিব। সেই নীতি গ্ৰহণ কৰিলেহে ভাৰতবৰ্ষত এক ৰাজনৈতিক পৰিৱৰ্তন আহিব। আৰু যেন কুকুৰ তেন টাঙন বুলি যি এক অসমীয়াত আমাৰ প্ৰবচন আছে, সেইমতে যেনেকুৱা তেখেতলোকে যেনেকৈ আমাক জনসাধাৰণক দেশক যেনেকৈ তেখেতলোকে শ্ৰম প্ৰবঞ্চনা কৰিছে, তেখেতলোকৰ কোনো নিজা বা তেখেতলোকৰ বোবাই সম্পত্তি নহয় যিবিলাক টকা তেখেতলোকে নিৰ্বাচনত ছটিয়ায়, এইবিলাক দেশৰ টকা, আমাৰ জনসাধাৰণৰ টেক্সৰ টকা। সেয়েহে আমি তেখেতলোককো সেই একেই উচিত শিক্ষা দিব লাগিব নিৰ্বাচনত। আজি এইখিনি কথাকে আপোনালোকৰ মাজত লৈ পেলানি আপোনালোকৰ ভিডিঅ'টোৰ মাধ্যমেদি হেৰি কৰিলোঁ। আপোনালোকে যদি কথাখিনি শুনি ভাল পায়, তেতিয়াহ'লে আপোনালোকৰ আশীৰ্বাদ হেৰি কৰিলোঁ। আৰু অহা দিনবিলাকত মই যাতে এনেধৰণৰ বিষয়ৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰিব পাৰোঁ, তাকে আশা কৰি আপোনালোকৰ পৰা বিদায় মাগিছোঁ। বাই বাই, টেক কেয়াৰ।